নমস্কাৰ, মই অংকিতাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই পানী বঢ়া ভিডিঅ' দিছিলোঁ। আমাৰ ইয়াত পানী বাঢ়িছিল আৰু মই ঘৰলৈ গৈছিলোঁ। ঘৰৰ পৰা মই আহি আছোঁ। ল'ৰাটোক এবাৰ থৈ আহিলোঁ। এইবাৰ প্ৰথম থৈ আহিছোঁ তাক। অকলে এৰি থকা নাই তেনেকৈ, বা ঘৰত থৈ আহিলোঁ। ইয়াত পানী ভালকৈ শুকুৱাই নাই, সেইবাবে থৈ আহিলোঁ। মই আধা ৰাস্তা টমটমত আহিলোঁ। তাৰপিছত এইকণ নাৱে পাৰ হ'ব লাগিব। আমাৰ দাদা এজনে চিলিণ্ডাৰ আনিছে, দেখিছে কিমান কষ্ট। নাৱত চিলিণ্ডাৰ উঠাই নিব লাগিব। বহুত পানী আছে এইখিনিত। মানুহজন ইপাৰে ৰৈ আছে মোক নিবলৈ। আৰু এইখন নাৱতে মই পাৰ হ'ম। বেলেগ এজন মানুহক আনি আছে সিফালৰ পৰা। এইখন নাৱতে গৈ ইপাৰ হৈ আকৌ মানুহজনৰ লগত বাইকত ঘৰলৈ যাম। সিটো ৰাস্তা ধুনীয়া হৈ আছে, এইখিনিত বহুত পানী হয়, ভালকৈ দলং দিয়া নাই, পুল কেইটামান দি থৈছে। নাৱতে চিলিণ্ডাৰটো উঠাই মানুহজনে লৈ আহিছে চাইকেলৰ সৈতে। ভয়ো লাগে নাৱত উঠিবলৈ, কিন্তু তথাপিও উপায় নাই, আহিবই লাগিব। ঘৰ দুৱাৰবোৰ চাফ চিকুণ কৰিব লাগিব। আৰু মানুহ ৰৈ আছে নাৱত পাৰ হ'বলৈ। বেছি মানুহ উঠাব নোৱাৰে, নাওখন সৰু নাও, সোঁতো বেছি। তেনেকৈয়ে পাৰ হ'লোঁ, পাৰ হৈ ঘৰলৈ আহিলোঁ। চিলিণ্ডাৰ দাদাজন আৰু মই আহি ঘৰ পালোঁহি। ঘৰৰ পৰাই যি অৱস্থা দেখিলোঁ, একেবাৰে উপায় নাইকিয়া হৈ আছে। পানীয়ে আমাক বহুত অনিষ্ট কৰিলে। এইবাৰে প্ৰথম এনেকুৱা হৈছে। এনেকৈ অঁতাবলৈ পোৱাও নাছিলোঁ, এইবাৰ প্ৰথম পাইছোঁ। দেখিছেনে আমাৰ এইটো পাকঘৰৰ পিৰালিটো। আমাৰ পাকঘৰটো কেঁচা, বাকীবোৰ পকাবোৰ মানুহজনে চাফা কৰিলে, কিন্তু এইবোৰ মতা মানুহে কৰিবও নোৱাৰে। আৰু বিশেষকৈ মাটি আনিবলৈও উপায় নাই, চব খাল ডংবিলাকত পানীৰে ভৰি আছে। মই কিবা এটা কৰিব লাগিব, সেইবাবে গুচি আহিলোঁ ল'ৰাটোক থৈ। পাকঘৰটো দেখিছেনে? পাকঘৰটো একেবাৰে আমাৰ তলৰে হাফ ৱাল দি থোৱা আছিলে, ৱাল খহাই লৈ গুচি গ'ল পানীৰ সোঁতে। পাকঘৰত পানী সোমোৱা নাছিলে, কিন্তু ছাইডেদি খহাই নিয়াৰ কাৰণে পাকঘৰটো একেবাৰে অৱস্থা বেয়া হৈ গ'ল। এইখিনি মচি কাচি ল'ব লাগিব। ঘিণ নকৰিব আপোনালোকে, পানী সোমালে এনেকুৱা অৱস্থাই হয়। যি পাইছে তেওঁলোকে বুজি পায়। কেঁচুমোতাও উঠি গৈছে, যিহেতু মানুহজনে এইকেইদিন ইয়াত পাকঘৰত একোৱেই কৰা নাই। গেছটো ওপৰত আছে, গেছতে কিবা এটা কৰি খায় আৰু অকলে অকলে। মই সেইবাবে গুচি আহিলোঁ। দেখিছেনে, এইবোৰ বাহিৰৰ পিৰালি খান্দি মাটিবোৰ লৈ গ'ল পানীয়ে। তাৰপিছতে গম পালোঁ, বাচন বৰ্তনবোৰ ধুই আজৰি হৈ গম পালোঁ যে আমাৰ ইয়াত ছাত্ৰ সন্থা, কাৰ্বি আংলঙৰ ছাত্ৰ সন্থা, মহুৰামুখৰ ছাত্ৰ সন্থা, গোলাঘাট ছাত্ৰ সন্থাই আমাক বান সাহাৰ্য দিবলৈ আহিছে। বস্তুবোৰ কিমান বেছি দিছে, কিমান কি দিছে, সেইটো ডাঙৰ কথা নহয়। তেওঁলোকে যে আমাক এনেকৈ সামান্য হ'লেও দিবলৈ সাহাৰ্য আহিছে, তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ থাকিলে। চাৰ্ফৰ পেকেট, ফেনাইল, চাবোন, চাবোন কেইবাটাও আছে, বিস্কুট, আলু, চিৰা, বুট, এইবিলাক। পানী এটা কাৰ্টন দিছে, এটা ষ্টেফি দিছে। এনেকৈ তেওঁলোকে আমাক সাহাৰ্য দিলে, তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিলে। আমাৰ গাঁৱৰে দুজনমান ছাত্ৰ সন্থা, যুৱ নেতা আছে, তেওঁলোকৰ সহযোগত আমাক এইখিনি বান সাহাৰ্য দিলেহি। অশেষ ধন্যবাদ থাকিলে তেওঁলোকলৈও। তাৰপিছতে ৰাতি শুলোঁ ভাত পানী খাই। ৰাতিপুৱা শুই উঠি মোবাইলটো হাতত লৈ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ব্ৰাছডাল হাতত লৈ ৰাস্তাত। কুকুৰটো এইকেইদিন মোক নাই পোৱা, সেইবাবে সি এসপ্তাহৰ মূৰত মোক পাই ক'ব নোৱাৰা হৈছে। মোৰ লগত লাগি আছে, এৰি দিবই মন কৰা নাই। বহুত ভাল পায় সি মোক, মই নথকাৰ বাবে হয়তো বেয়া পাইছিলে। মোৰ ওচৰৰ পৰা আঁতৰি যাবই নোখোজে, মুখলৈকে চাই আছে। তাৰপিছতে দেখিছেনে, আমাৰ গৰুবোৰ কিমান কষ্টৰে বান্ধিব লগা হৈছে। গৰুৰ গোহালিবোৰতো পানী সোমালে, সেইবাবে আমাৰ গৰু ৰাস্তাৰ কাষত বান্ধি থৈছে। গোহালিটো একেবাৰে পেৰপেৰীয়া হৈ আছে, বোকা। সেইবাবে বেলেগৰ গৰু পানী ছাইডত দেখিছেনে, বহুত পানী আছে। পানী নদীত আকৌ অলপ অলপ বাঢ়িয়ে আছে, আকৌ পানী হ'ব হয়তো, বতৰো বেয়া। বেলেগৰ গৰু আমাৰ ওচৰতে ৰাস্তাত বান্ধি থৈছে, কেইবাঘৰৰ গৰু। গৰুবোৰ গোহালিত বান্ধিব পৰা নাই, সেইবাবে এনেকৈ ৰাস্তাত বান্ধিছে। ৰাস্তাটো আমাৰ CC ব্লক, সেইবাবে ৰাস্তাটো বেয়া নাই হোৱা, ৰাস্তা ভাল হৈ আছে। মোৰ ফুলনি বাগিচাখন। ঢেৰ ফুল নাছিলে, কিন্তু তথাপিও যিকেইজোপা আছিলে পানীয়ে একেবাৰে অনিষ্ট কৰি পেলালে, মোহতিয়াই পেলালে পানীৰ সোঁতে। দেখিছেনে, বেয়া লাগি গৈছে ফুলখিনি। এতিয়া মই গা ধোৱাৰ আগতে ৰাতিপুৱা মই পিৰালিখিনি মচি ল'ম। পিছত বোকা কাম কৰিবলৈ মন নাযায় গা ধোৱাৰ পিছত। ইমান বেয়াকৈ খহালে, একদম উপায়েই পোৱা নাই কেনেকৈ কি কৰি। মাটি আনিবলৈও বেলেগৰ পৰা উপায় নাই, এইখিনিয়ে কিবা এটা কৰিব লাগিব। বেলেগৰ পৰা মাটি আনিবলৈ চবতে পানীয়ে আছে, সেইবাবে এইখিনিয়ে পানী দি
কোমলাই মিলাই মচিব লাগিব। নমচিলে নহয় একেবাৰে কিবা লাগি আছে, ঘৰখন সোমাবলৈ মন নাযায় এনেকৈ থাকিলে। পানীয়ে অনিষ্ট কৰিলে বুলি এনেকৈতো ৰাখিব নোৱাৰি, এইবোৰ চাফ চিকুণ কৰি ল'ব লাগিব। পানীয়ে পানীৰ কাম কৰিছে, আমি আমাৰ কাম কৰিবই লাগিব। আৰু মাইকী মানুহ নাথাকিলে ঘৰখন সঁচাকৈয়ে একেবাৰে বিশৃংখল হৈ থাকে। এয়া মানুহজনেতো এইখিনি কৰিব নোৱাৰে, মতা মানুহ কিছুমানে কৰে বাৰু, কিন্তু আমাৰ মতা মানুহৰ এইবিলাক কৰা অভ্যাস নাই, কাৰণ কৰিবলৈ নাপায়, আমি কৰি থাকোঁ। এয়া কিমান বেয়াকৈ খহালে, মাটি লেপিবলৈও উপায় নাই, মাটি নাই, এইখিনিকে মিলাই মিলি বহুত কষ্ট কৰি পিৰালিটো মচি থলোঁ। তাৰপিছত এয়া পাকঘৰৰ সিদিনা কেৰাহীবোৰ, দাইল ভাজি বনোৱা কেৰাহী য'তে আছে ত'তেই পেলাই থৈ গুচি যাবলগীয়া হ'ল, কিন্তু ধুবলৈ সময়ে নহ'লে, তেনেকৈ পেলাই থৈ গ'লোঁ। আজি ধুই পখালি এয়া পাকঘৰখন মচি পেলাম। পাকঘৰখন মচি কাচি চাফ চিকুণ কৰি ল'ম। পাকঘৰত যিহেতু জুইকুৰা নধৰিলে ভালেই নালাগে, আমি গাঁৱলীয়া মানুহ, জুইকুৰাটো ধৰিবই লাগিব, জুইকুৰা নহ'লে কামেই নহয়, গেছত কিমান কাম কৰিম। সেইবাবে পাকঘৰখন মচি কাচি চাফ চিকুণ কৰি ল'লোঁ। এইটো চৌকাত জুই ধৰিবই নোৱাৰি। এয়া পিৰালিটো ধুনীয়াকৈ মচি পেলালোঁ, পানীয়ে খহোৱা নিচিনা লগাই নাই, পাকঘৰখনো মচি পেলালোঁ। চৌকাটো জুই ধৰিবই নোৱাৰি, তিতি আছে। সেইবাবে আমাক যোৱাবাৰ গৌৰৱ গগৈয়ে এটা চৌকা দিছিলে, ৰাজা ৰাণী চৌকা বোলে। এই চৌকাটোতে জুইকুৰা ধৰি পানী গৰম কৰিব লাগিব, ভাজি বনাব লাগিব। জুইকুৰা ধৰিলে ভাল লাগে পাকঘৰখনত। এয়া এইটো চৌকাৰ অৱস্থা নাইকিয়া হৈ আছে। শেষত সকলোকে ধন্যবাদ থাকিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।